Hey guys, welcome to my YouTube channel. So guys, আজি আপোনালোকক দেখাম টিহু টাউনৰ মহা অষ্টমী পূজা উপলক্ষে। So guys, ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। So guys, আমি এতিয়া মন্দিৰলৈ যাই আছোঁ অলৰেডি আপোনালোকক যাই দেখুৱাই আছোঁ সকলো। So guys, এইখনে হ'ল মন্দিৰৰ গেটখন, লাইটৰ গেট বৰ্তমান এতিয়া জ্বলাইছে কিন্তু চিনি নাপায় ইমান। ভিতৰলৈ যাই আছোঁ আহক। So guys, আমি এতিয়া মন্দিৰলৈ আহি পালোঁ অলৰেডি আৰু ইয়াত guys চাকি ধূপৰ দোকান দিয়া হৈছে আৰু So guys, এতিয়া বৰ্তমান মানুহ আহি আছে, বহুত মানুহ আছে guys ইয়াত। So guys, মানুহ ইয়াত বহুত হৈছে চাওক আপোনালোকে। So guys, এইটো মা দুৰ্গাৰ মূৰ্তিটো So guys, আমি এটা বিল্ডিং ওপৰলৈ যাই আছোঁ। So guys, ইয়াত ভোগ বিতৰণ হৈ আছে। So guys, আমি যাওঁ আহক ওপৰলৈ। So guys, ইয়াত ভোগ বিতৰণ হৈ আছে, এইভাগে ভোগ দি আছে guys। So guys, এতিয়া কিমান মানুহ হৈছে আপোনালোকে নিজে চাওক কিমান মানুহ। So guys, ইয়াত জিলাপিৰ দোকান দিয়া হৈছে, আপোনালোকে চাব পাৰে। আৰু গাইজ এইখন পুতলাৰ দোকান, আপোনালোক যেনেকুৱা ধৰণৰ পুতলা লাগে সেনেকুৱা ধৰণৰ পোৱা যায় ইয়াত। So guys, এইখন আৰু চেল্ফি পইণ্ট, আপোনালোকে ইয়াত চেল্ফি উঠিব পৰাৰ বাবে চেল্ফি পইণ্ট বনোৱা হৈছে ইয়াত।